হেল্ল' গাইজ, যিহেতু আমাৰ বিয়া পালেহি তো সেইটো কাৰণে আমাৰ মানে ঘৰতে ইমান এটা ধুনীয়া আমাৰ ককা আজু ককাৰ দিনৰে আমাৰ এটা ধুনীয়া সম্পদ আছে, মানে সম্পদ বুলিয়ে ক'ম ন পাপা সম্পদ। আৰু সেইটোকে মানে আমি এতিয়া বিয়াত অলপ ডেক'ৰেশ্যন কৰি মানে ৰং চং কৰি ফটো মানে চেল্ফি পইণ্ট বনাম বুলি ভাবিছোঁ। আৰু তো আমাৰ পাপাই মানে সেইটো ধুনীয়াকৈ ৰং কৰি আছে, তো আপোনালোকক দেখাই দিছোঁ ৰ'ব। চাওক কি ধুনীয়া লাগিছে ন। এইটো কালাৰ কৰা হ'ব, ইয়াৰ ওপৰত আৰু বেলেগ কালাৰো দিয়া হ'ব। য়েল্ল'টো দিলে বেছি ভাল লাগিব। কি ধুনীয়া হৈ আছে ৰাইজ চাওক। আৰু এটা চকা কি হ'ল পাপা? সেইটো ভাগি থাকিল আৰু এইটো ভাগিলে। এইটো ককা আমাৰ আগৰ ডাঙৰি আনিবলৈতো আমাৰ গৰু গাড়ীহে লৈ যায় পথাৰলৈ। এইটো কি ধুনীয়া হৈ আছে দেখিছে। আৰু ভাবিলোঁ এইটো যদি ধুনীয়াকৈ আমি কালাৰ কৰি ফুল চুল লগাই পেলাই মানে চেল্ফি পইণ্ট কৰোঁ তেনে কিমান এটা ভাল হ'ব ন। তো আমাৰ বিয়াত মানে যিসকলে আহিব ফটো তুলিব পাৰিব ইয়াৰ মানে ওচৰত আৰু। তো আৰু এইটো মানে মই বহুত দিনৰ আগতে ভাবি থৈছিলোঁ যে চকাটো ধুনীয়াকৈ কালাৰ আৰু বিয়াৰ পাছতো মানে এইটো ধুনীয়াকৈ আমাৰ বাৰাণ্ডাত বা এনেকৈ ড্ৰয়িং ৰুমত ধুনীয়াকৈ থৈ দিম বুলি ভাবিছোঁ। আৰু যিহেতু এইবোৰ বস্তু সহজে পোৱা নাযায়ে আৰু বনাবলৈ গ'লেও বহুত টকা খৰচ কৰিব লাগে। কিমান পাপাই চলাইছিল নাই গৰু গাড়ী? চব চাইডটো কাঠ আৰু এইটো লোহাৰ আছে, মানে বহুত বস্তুটো ভাল হৈ আছে। আৰু এতিয়া মানে এইটো ইউজ কৰিব নোৱাৰে, চলাব নোৱাৰে, গৰু গাড়ীত লগাব নোৱাৰে, কিন্তু মানে চকাটো আছে। আৰু আমাৰ ঘৰৰ ওচৰত এনেকৈ গৰু গাড়ী এখন আছেও, সেইখন বহুত ফেমাছ হয়। মানে কি যোৰহাটত যিমান যি প্ৰগ্ৰেম হওক মানে নিয়ে মানে ককাজনক, আৰু ককাজন আমাৰ বংশৰে হয়। তেওঁলোকৰ ঘৰত গৰু গাড়ী আছেই বৰ্তমান এতিয়াও, যদি আপোনালোকৰ কাৰোবাক লাগে কণ্টেক্ট কৰিব। আৰু এইটো আমাৰ চকা বনাই আছে আৰু একদম ফুল যেতিয়া হ'ব কালাৰ চালাৰ কৰি, তো নেক্সট ভিডিঅ'ত আপোনালোকক দেখাই আছোঁ।